নমস্কাৰ, মই ডলি গগৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। এইফালে হুঁচৰি দেই, মানে হুঁচৰি এযোৱা দেখিলোঁ, আহিছিলোঁ মাহী ঘৰলৈ বুলি। আমাৰ মাহী ঘৰত সোমাই থাকোঁতে এইফালে হুঁচৰি আহিলে, তাকে ভাবিলোঁ আপোনালোকো অলপ দেখাওঁ, নহয় জানো। এইফালে মোৰ ননদ, মাইনী আৰু এইফালে ভণ্টি আহিছে আৰু হাজবেণ্ড আহিছে। আমি চাৰিওটাই আহিলোঁ মাহী ঘৰলৈ বুলি ফুৰিবলৈ। তাতে মাহী ঘৰত চাহ তাহ খাই আজৰি হৈ যাওঁ বুলি ওলাওঁতেই মানে হুঁচৰি যোৱা আহিলে, তাৰে অলপ আপোনালোকো দেখাই দিলোঁ আৰু, নহয় জানো। আৰু আমি এতিয়া যাবলৈ ওলালোঁ দেই। সেইফালে মাইনী এইফালে হাজবেণ্ড চক আৰু ভণ্টি, সেয়াই আৰু আমি আগে আহি আছিলোঁ জানেনে। মাহী ছোৱালীজনী বোলে আমাৰ ঘৰলৈ যায়, সেইটোকে মানে লৈ যাওঁ বুলি ভাবিলোঁ আৰু ভনীক ক'লোঁ যে যা লৈ আহগে বুলি। সেয়াই আৰু মাহীৰ ছোৱালীজনী আহিলে আৰু ওলাই মেলি এতিয়া গৈ থাকোঁ আৰু গোটেইকেইজনী লগ হৈ। আমি এতিয়া ফটোও মাৰিম, মানে ফটো চটো মাৰি এতিয়া গৈ থাকোঁ আৰু চক এইফালে ৰাস্তাটো গৈ লওঁ দেই, তাৰপিছতে দেখাম। এনেকৈ ধৰি দিওঁ আৰু এইফালে চক আহি মানে মাহী ঘৰলৈ সোমাই যোৱা ৰাস্তাটো পালোঁহি। ইয়াতে এটা আছে কুঁৱা, এইটো দেই কিতাপত পঢ়িছিলোঁ যে কুঁৱা বুলি। সেয়াই আৰু তাকে সেই ওচৰলৈ নগ'লোঁ আৰু এনেকৈ আহি ইমান ধুনীয়া লাগিব তোমাক ফটো মাৰিলে মানে আৰু এইফালে চক মাহী ঘৰ আহি পাই গ'লোহি। আৰু এতিয়া ভাত পানী খাই আজৰি হৈ এইফালে চক মহাই পূৰা তাঁত বৈ আছে দেই। তাঁতীশালত তাঁত বৈ আছে, মানে মুগা কাপোৰ লগাই থৈছে, মুগাৰ ৰিহা নেকি, মুগাৰ ৰিহা লগাই থৈছে। তাকে অলপ আপোনালোকক দেখালোঁ। এইফালে মেচিনো আছে। সেয়াই আৰু কাৰোবাক যদি কাপোৰ লাগে একদম যেনেকুৱা ডিজাইনৰ মানে ফুল লাগে একেবাৰে বোলে ব'ব পাৰে বোলে দেই। সেয়াই আৰু অলপ দেখাই দিলোঁ। মই বৈ থাকক, মই এটা ভিডিঅ' বনাই দিছোঁ ধুনীয়াকৈ। আমিও এতিয়া ঘৰ আহি পালেহি, তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।